আধুনিক অসমীয়া নাটকৰ আৰম্ভণি পৰ্বত শ্বেক্সপিয়াৰৰ প্ৰভাৱ আছিল অতি গভীৰ। কথাষাৰৰ যথাযথ প্ৰতিপন্ন কৰক। অসমীয়া নাটকত আধুনিকতাৰ সূচনা হয় ঊনবিংশ শতিকাৰ দ্বিতীয় বৰ্ডাৰ পৰা, অৰ্থাৎ 1890ৰ পৰা 1940ৰ পৰাহে। আধুনিক নাটকত পাশ্চাত্যৰ প্ৰভাৱ পৰিলক্ষিত হয়। ইয়াৰ আগৰ সময়ছোৱাত অৰ্থাৎ গুণাভিৰাম বৰুৱা ৰচিত ৰামনৱমী 1857 নাটকৰ জৰিয়তে আধুনিকতাৰ সূচনা হৈছিল। তাৰ আগৰ সময়ছোৱাত মহাপুৰুষ শংকৰদেৱৰ হাতত জন্ম লাভ কৰা অংকীয়া নাট ভাওনাৰ পৰম্পৰাটোৱে অসমীয়া নাটকৰ পৰিচয় বহন কৰি আহিছে। অসমীয়া নাটকত শ্বেক্সপিয়াৰৰ প্ৰভাৱ শীৰ্ষত প্ৰবন্ধ দয়ানন্দ পাঠকে কৈছে, যিসকলে বুজিছিল যে গুৰুজনাই নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শ জনজীৱনত প্ৰচাৰিত আৰু প্ৰসাৰিত কৰিবলৈ এক প্ৰচাৰধৰ্মী মানসিকতাৰে অংকীয়া নাটসমূহ ৰচনা কৰিছিল আৰু অভিনয় কৰিছিল, তেনে লোকসকলৰ মনত নাটকসমূহৰ প্ৰতিও শ্ৰদ্ধাৰ অন্ত নাছিল। 1826 চনত অসম ইংৰাজৰ অধীনলৈ যোৱাৰ পিছত পাশ্চাত্য কলা সংস্কৃতিৰ ভাৱদৰ্শই অসমীয়াৰ মন আকৰ্ষণ কৰিছিল। কলিকতাত ইতিমধ্যে পশ্চিমীয়া আৰ্হিৰ ৰংগমঞ্চত আৰু শ্বেক্সপিয়াৰৰ নাটকৰ ৰীতি প্ৰকৃতিৰে বঙলা নাটক ৰচিত হৈছিল। ইংৰাজী আৰু বঙলা শিক্ষাৰে শিক্ষিত অসমীয়া ডেকা গুণাভিৰাম বৰুৱাই 1857 চনত ৰামনৱমী নাটক ৰচনা কৰি অসমীয়া আধুনিক নাটকৰ ধাৰা প্ৰৱৰ্তন কৰে। এই নাটকত শ্বেক্সপিয়াৰৰ নাট্যৰীতি আৰু নাট্য কৌশলৰ প্ৰভাৱ স্পষ্টকৈ পৰাৰ লগতে বংগদেশৰ সংস্কাৰবাদী আন্দোলন, পৰম্পৰাগত ভাৰতীয় নাট্য বিশেষকৈ কালিদাসৰ নাট্যৰীতি আৰু শংকৰদেৱৰ নাট্যৰীতিৰো প্ৰভাৱ দেখা যায়। শ্বেক্সপিয়াৰৰ ৰোমিঅ' এণ্ড জুলিয়েট নাটকৰ দৰে ৰামনৱমী নাটকৰ কাহিনীটো সমাজ তথা পিতৃ-মাতৃৰ স্বীকৃতিৰ বাহিৰত নায়ক-নায়িকা আনুষ্ঠানিক বিবাহ হোৱা তথা শেষৰ ফালে নায়ক-নায়িকা দুয়োজনে আত্মহত্যা কৰা দেখুওৱা হৈছে। চাৰিত্ৰিক বৈশিষ্ট্যৰ ফালৰ পৰাও দুয়োখন নাটকৰে মিল থকা দেখা যায়। জুলিয়েটৰ সংলাপৰ লগত বৰুৱাৰ নাটকৰ মিল থকা দেখা যায়। জুলিয়েটৰ সংলাপৰ লগত বৰুৱাৰ নাটকৰ নায়িকা নৱমীৰ সংলাপৰ মিল ঠায়ে ঠায়ে দেখা পোৱা যায়। ৰামনৱমী নাটকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে শ্বেক্সপিয়াৰৰ নাট্য কৌশলৰ প্ৰভাৱ। বৰুৱাই নাটকখনৰ উপস্থাপনৰ কৌশলতো শ্বেক্সপিয়াৰৰ নাটকৰ 5 অংকৰ ব্যৱহাৰ, উপকাহিনীৰ সৃষ্টি, ধেমেলীয়া চৰিত্ৰ চিত্ৰণ আদি স্পষ্ট ৰূপত কৰিছে। ঘাইকৈ অংকীয়া নাট্য পৰম্পৰাৰে সমৃদ্ধ অসমীয়া নাটকত বৰুৱাই প্ৰথমতে শ্বেক্সপিয়াৰৰ নাট্য কৌশল কঢ়িয়াই অনাৰ লগতে ট্ৰেজেডী ধাৰণা এটা নাটকৰ যোগেদি দিবলৈ সক্ষম হৈছিল। 1861 চনত হেমচন্দ্ৰ বৰুৱাই কানীয়া কীৰ্তন আৰু 1871 চনত ৰুদ্ৰৰাম বৰদলৈয়ে বঙাল-বঙালী নামৰ লঘু ধেমেলীয়া নাটক ৰচনাৰ জৰিয়তে সমসাময়িক অসমীয়া সমাজৰ কু-সংস্কাৰ, ভণ্ডামি তথা অনাচাৰ-নীতিবোৰে হাস্য-ব্যংগ্যভাৱে তুলি ধৰিলে। শ্বেক্সপিয়াৰৰ নাটকৰ কৌশলসমূহ এই দুয়োখন নাটকৰ উপস্থাপন ৰীতি তথা গাঁথনিক দিশত পৰিলক্ষিত হৈছে। 1878 চনত ৰমাকান্ত বৰকাকতি, ঘনশ্যাম বৰুৱা, গুঞ্জলন বৰুৱা আৰু ৰত্নাধৰ বৰুৱা নামৰ 4জন ছাত্ৰই শ্বেক্সপিয়াৰৰ নাটক কমেডী অফ ইৰৰ্ছ নাটকখন ভ্ৰমৰংগ নামেৰে নামকৰণ কৰি অসমীয়ালৈ অনুবাদ কৰি পাশ্চাত্য নাটকৰ অনুবাদৰ এটা ধাৰা আৰম্ভ কৰিছিল। ক'ব পাৰি অসমীয়া নাটকত শ্বেক্সপিয়াৰৰ নাটকৰ প্ৰভাৱ একাধিক পৰ্যায়ত পৰিলক্ষিত হোৱা দেখা যায়। এচামে যিদৰে শ্বেক্সপিয়াৰ নাটকৰ প্ৰতি প্ৰভাৱিত হৈ অনুবাদন আৰু অভিযোজনা কাৰ্যত হাতত দিলে, আন এচামে নাটকৰ কাহিনীতকৈ উপস্থাপন ৰীতি আৰু কলা কৌশলৰ প্ৰতি প্ৰভাৱিত হৈ নাটক ৰচনাত আৰু প্ৰয়োগ কৰিলে। 1857 পৰা 1899 চনলৈ ৰচিত হোৱা গহীন সামাজিক আৰু লঘু হাস্যব্যংগ্যধৰ্মী নাটকসমূহ আৰু 1900ৰ পৰা আৰম্ভ হোৱা নাটকসমূহত শ্বেক্সপিয়াৰৰ নাটকৰ কলা কৌশলৰ প্ৰয়োগ স্পষ্টকৈ দেখা পোৱা যায়। অসমীয়া নাটকৰ ক্ষেত্ৰখনত শ্বেক্সপিয়াৰ চিন্তাক প্ৰতিষ্ঠা কৰাত 1889 চনত প্ৰকাশ পোৱা জোনাকী আলোচনী তথা এই শতিকাৰ শেষৰ ফালে কঢ়িয়াই অনা পাশ্চাত্যৰ চিন্তাধাৰাৰ বীজে সহায় কৰিছিল। এই সময়ছোৱাত ৰচিত পৌৰাণিক আৰু লঘু তথা গহীন বিষয়বস্তু থকা সামাজিক নাটকৰ ভিতৰত শ্বেক্সপিয়াৰৰ দৰে নাটকৰ কাহিনীৰ উপস্থাপন 5 অংক বা ততোধিক কম আৰু প্ৰতিটো অংকতে 5টা বা অধিক দৃশ্যৰ প্ৰয়োগ, স্বাগতোক্তি, কাষৰীয়া উক্তি, সংঘাত, নাটকীয় শ্লেষ, কাব্যিক সংলাপ আদি বৈশিষ্ট্যসমূহ দেখা যায়। বেণুধৰ ৰাজখোৱাৰ সেউজী কিৰণ নাটকখনত শ্বেক্সপিয়াৰৰ অথলো আৰু হেমলেট নাটকৰ ভালেখিনি উপাদান থকাৰ বাবে দয়ানন্দ পাঠকে অসমীয়া নাটক শ্বেক্সপিয়াৰৰ প্ৰভাৱ শীৰ্ষক প্ৰবন্ধত আলোচনা কৰিছে। বিংশ শতিকাৰ তৃতীয়-চতুৰ্থ দশক অৰ্থাৎ 1900 পৰা 1940 চনৰ ভিতৰত ৰচিত পৌৰাণিক আৰু ঐতিহাসিক নাটকসমূহৰ উল্লেখযোগ্য বৈশিষ্ট্য হৈছে শ্বেক্সপিয়াৰে তেওঁৰ নাটকত ব্যৱহাৰ কৰা অমৃত
প্ৰত্যক্ষ সুন্দৰ প্ৰয়োগৰ প্ৰভাৱ। ইয়াৰ উপৰি শ্বেক্সপিয়াৰৰ দৰে এই নাটকসমূহৰ ৰচনাৰ মূল উদ্দেশ্য আছিল অসমীয়াৰ মনত জাতীয় প্ৰেম আৰু স্বাধীনতাৰ স্পৃহা জগাই তোলা। গতিকে দেখা যায় যে আধুনিক অসমীয়া নাটকৰ বাটকটীয়া গুণাভিৰাম বৰুৱা ৰামনৱমী অসমীয়া নাটক ৰচনা হোৱাৰ পৰা আৰম্ভ কৰি বিংশ শতিকাৰ চতুৰ্দশ দশক পৰ্যন্ত শ্বেক্সপিয়াৰৰ নাটকসমূহৰ প্ৰতি অসমীয়া নাট্যকাৰসকলৰ মনত দুৰ্বাৰ আকৰ্ষণ গঢ়ি উঠা দেখা যায়। এনে আকৰ্ষণৰ বশৱৰ্তী হৈয়ে আছাম নাট্যকাৰে শ্বেক্সপিয়াৰৰ নাট্যাদৰ্শ অসমীয়া নাটকৰ ৰচনা ৰীতিত প্ৰয়োগ কৰিছিল আৰু আন আছামেও তেওঁৰ মূল ইংৰাজী নাটকবোৰক অসমীয়া ভাষালৈ অনুবাদ আৰু অভিযোজনা কৰিছিল, যি অসমৰ জনসমাজত শ্বেক্সপিয়াৰক জনপ্ৰিয় কৰি তোলাৰ লগতে সমকালীন অসমীয়া নাটকৰ ৰচনা প্ৰক্ৰিয়াটোকে বহুদূৰ প্ৰচাৰিত কৰিছিল। যি কি নহওক, অসমীয়া নাট্যকৰ পাশ্চাত্য বিশেষকৈ শ্বেক্সপিয়াৰৰ প্ৰভাৱ যে অটুট আছিল সেয়া স্পষ্ট। থেংক ইউ।